ৰাতিপুৱা শুই উঠি যেতিয়া হোৱাটছআপৰ ষ্টেটাছটো মই ফাৰ্ষ্ট চাইছোঁ তেতিয়া মই গম পাইছোঁ যে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে ৱাহ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস মানে কৰোনাই আমাৰ মানুহৰ মাজত এনেকুৱাই আনি দিলে তো এতিয়া পৰিস্থিতি এনেকুৱা যে তাৰিখৰ হিচাপটোও মই নোলোৱা হৈ গ'লোঁ তাৰিখৰ হিচাপটোও পাহৰি গৈছোঁ কিমান তাৰিখ আছে তো 5 জুন প্ৰত্যেকেই হোৱাটছআপত ষ্টেটাছ দিছে গছপুলি ৰুইছে ফটো মাৰিছে দিছে তো মই এটাই কথা কওঁ যে আমি গছপুলি ৰোৱাটো এটা ভাল কাম যিবিলাক ভাল কাম হয় সেইবিলাক সদায় কৰিব লাগে যেতিয়াই মন যায় তেতিয়াই কৰিব লাগে ভাল কামবিলাক কৰাৰ কোনো নিৰ্দিষ্ট দিন নালাগে যেতিয়া মন যায় তেতিয়া কৰিব লাগে কিন্তু আজি 5 জুন বুলি এটাই কাৰণে 1974 পৰা আমাৰ ইউএনএ যিখন ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘই এটা দিন নিৰ্ধাৰিত কৰি দিলে যে 5 জুন তাৰিখটো আমি সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিম পৰিৱেশটো চাফ চিকুণ কৰিম পৰিষ্কাৰ কৰিম লগতে গছপুলি ৰোৱা কামটো সেইদিনাখন কৰিব লাগে বতৰো ভাল বৰষুণ দি আছে মই গছপুলি ৰুব পৰা নাই গছপুলি ৰুম নেক্সট এটা ভিডিঅ'ত মই বনাম তো ইয়াৰ পাছতে এইটো ভিডিঅ' বনাই আছোঁ তো ইয়াৰ পাছতে আৰু এটা ভিডিঅ' বনাম যিটো নেকি মই গছপুলি কি গছপুলি ৰুলোঁ সেইখিনি দেখুৱাম মই আগৰ পৰাই গছপুলি ৰুওঁ মই প্ৰায় মন গ'লেই গছপুলি ৰুওঁ যেতিয়া মন যায় তেতিয়াই ৰুওঁ তো সেইটো কথা ভাল কামবিলাক কৰিবলৈ ৰৈ থাকিব নালাগে যেতিয়া মন যায় তেতিয়াই কৰিব লাগে চ' আগৰ পৰা যিমানখিনি গছপুলি ৰুলোঁ মই প্ৰায়খিনি গছপুলি দেখুৱাবলৈ চেষ্টা কৰিম আজি কি গছপুলি ৰুম সেইখিনি আপোনালোকে দেখিবলৈ পাব সেইটো ভিডিঅ' চাব মিটিং মাটাংটো নহয় আজিকালি কৰোণাৰ কাল ভিডিঅ' বনাবলগীয়া হৈছে তো থেংক ইউ ছ' মাছ ভিডিঅ'টো চাব